Oli pulis setumpen bang ketom metan kang hua bang puat tumupan kinep dunong. Kang cing nang cek bang ketom Karbi Anglong district keparlu Bokolagat police station arlo. Sekariket arong omekar Thomas Rongpi Niranjan Rongpi lepen Agustin Taru pusi pang kepon. Police ke pachini ateng te ihum sweep registration number AS07Q 4494 agari John Kep ametan kepon bom agursi kinep dunong pusi nang pachini pon. হয় প্ৰথমতে মই হাউলি থানাৰ আৰক্ষী বিষয়া আৰু লগতে বাকি বিষয়ক মই ধন্যবাদ জনাইছো কাৰণ বিগত সময়ছোৱাত আমি দেখি আহিছো অসমৰ চুকে কোণে বিভিন্ন সময়ত কুকুৰ নিচিনা প্ৰভু ভক্ত যাক আমি কওঁ তো ইহঁতক তেওঁলোকে নিজৰ ব্যৱসায় আগবঢ়াবৰ কাৰণে বা কিছু অকমান ধন লুটিবৰ কাৰণে তেওঁলোকে ব্যৱসায় কৰি আহিছে ইয়াৰ পৰা লৈ গ'লে তেওঁলোকে নাগালেণ্ড বা বাকি ৰাজ্যলৈকে তেওঁলোকে পঠাই আছে আৰু ইহঁতক ভক্ষণ কৰি আছে তো এনেকুৱা আমি বহু কেছ কৰিছো বহুবাৰ আমি এৰেষ্টও কৰিছো তো পুলিচৰ লগত ৰাখি পেলাই তো কি হয় এওঁলোকে যিহেতু যোৱাকালি নিশা পুলিচে তদন্ত চলাই পেলাই ৩জন অপৰাধী আৰু 10টা নাবালক কুকুৰক তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এয়া বৃহৎ সফলতা আৰু মানৱ সমাজৰ কাৰণে এয়া লজ্জাজনক ঘটনা হয় কাৰণ আমি বিভিন্ন সময় দেখি আহিছো যে ছাগলী চুৰ কৰি আছে গৰু চুৰ কৰি আছে কিন্তু এইবিলাক ঠিক আছে বাৰু তেওঁলোকে কোনো এটা নিজৰ স্বাৰ্থত কৰি আছে বাট বাটৰুৱা কুকুৰ যি নেকি প্ৰভু ভক্ত হয় যাৰ আশাত আমি ৰাতিটো শান্তিত শুব পাৰো যাক ভৰসা কৰো আমি তো ইহঁতক যেতিয়া তেওঁলোকে নিৰ্বমভাৱে এই বস্তাত বান্ধি পেলাই তেওঁলোকে লৈ যায় বিদেশলৈকে সাপ্লাই কৰে তেওঁলোকে খাদ্য বনাব গৈ আছে তো এনেকুৱা পৰিস্থিতিত মই ইহঁতৰ দণ্ডনীয় যাতে অপৰাধ ঘোষিত কৰি তেওঁলোকে যে কঠোৰতকৈ কঠোৰ শাস্তি দিব পাৰে মই এয়া মোৰ তৰফৰ পৰা মই অনুৰোধ কৰিছো আৰু আৰক্ষীক মই সদায় সন্মান কৰি আহিছো আৰু তেওঁলোকক মই এইটো অনুৰোধ কৰিম যাতে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে ধন্যবাদ আসলে এই যে কুকুরগুলো ধরে নিয়ে কেনেকে নিয়ে যেন পায় এই যে যেটো অবস্থাতে যে আছে হয় হয় সব কুকুৰ বাটৰুৱা কুকুৰটো ইহঁত বহুত ভুকাতুৰ হয় কাৰণ ইহঁতক আমি খাদ্য নিদিও বৰঞ্চ খাদ্যৰ সলনি তেওঁলোকক শিলেৰে আমি দলিয়াও কিন্তু ইহঁতক যেতিয়া আমি বিস্কিট বা এনেকুৱা কোনো ধৰণৰ বস্তু নিচাযুক্ত পদাৰ্থ দি পেলাই তেওঁলোকক খুৱাই দিওঁ তো সিহঁতে ভোকৰ কাৰণত সিহঁতে খাবলৈ বাধ্য হয় আৰু খোৱাৰ লগে লগে তেওঁলোকে যেতিয়াই নেকি তেওঁলোকে বেহুচ হৈ যায় তেতিয়া তেওঁলোকক বস্তাত তেওঁলোকে পেকিং কৰে আৰু সিহঁতক কুকুৰ মেকুৰী যেনেকে আমি কওঁ যে কুকুৰ মেকুৰী নিচিনা লৈ গৈ আছে সিহঁতক একদম নিৰ্মমভাৱে কৰবাত গাড়ীৰ তলত তেনেকে মানে চেপা এই উত্তোলন লৈ পেলাই তেওঁলোকক লৈ যায় আমিতো একচুয়ালি বহুত দিন আগৰ পৰা আমি ধৰিব ট্ৰাই কৰি আছো প্লাস আমি বহুত দিন ধৰি চাই আছো নিউজতো চাও প্লাস বহুত পোষ্টতো চাও এনেকুৱা ধৰণৰ ঘটনা হৈ আছে তো এটো আৰু এতিয়া আমাৰ প্ৰশাসনৰ ওচৰত এই আহ্বান যাতে এটো ভালকে গুৰুত্ব সহকাৰে লয় আৰু এটো বন্ধ কৰাৰ কাৰণে হেৰি কৰে কাৰণ আমি আগৰ পৰাই আমি কুকুৰবিলাকক ট্ৰিটমেন্ট কৰো কুকুৰবিলাকক খুৱাও ৰাস্তাত কুকুৰবিলাকৰ কিবা এক্সিডেন্ট হৈ থাকিলে নিজৰ পৰাই যিখিনি পাৰো সেইখিনি সামৰ্থ্য দি আমি ট্ৰিটমেন্ট কৰাও তাৰ উপৰিও যদি এনেহেন চাব লাগে যে কুকুৰবিলাক আমি ট্ৰিটমেন্ট কৰি ভাল কৰা কুকুৰবিলাক বা মৰম কৰা জীৱ-জন্তুবিলাক এনেহেনকৈ ধৰি লৈ যায় নাগালেণ্ডত বা বহিৰাজ্যত লৈ যায় এনেকুৱাকে মাংস বিক্ৰী কৰে তো হেতুটো আৰু আমাৰ কাৰণে আৰু সবৰ কাৰণে এটো এটা মানৱতাৰ ওপৰত হেৰিয়ে এটো ক'ব গ'লে তো এটো খুজো যাতে এটো চৰকাৰে গুৰুত্ব সহকাৰে লয় আৰু এটো যিমান সোনকালে পাৰে ধৰি হেতু মানে বন্ধ কৰাৰ আৰু এটা কথা কিছুমানে দেখা যায় যে খাদ্যত বিষ মিহলাই কুকুৰ হত্যা কৰে সৰ্বগত এটা ঘটনা হৈছে হয় হয় হেতু আমি গৈছিলো এবাৰ হেতু ক্ষেত্ৰত এতিয়া এটো আমি সজাগতা আনিব লাগিব মানুহৰ আগত যাতে মানুহে এইবিলাক কাম নকৰে যেহেতু আমিও প্ৰাণী আৰু জীৱ-জন্তু বিলাকেও প্ৰাণী তাহাৰো প্ৰাণ আছে অনিষ্ট তো হেতু আৰু সবে হেতু বুজিব লাগিব সমাজত যিখিনি আমাৰো যিখিনি হেৰি আছে জীৱ-জন্তুৰো সেইখিনিয়ে দায়িত্ব সেইখিনিয়ে মান-সন্মান আছে আৰু হেতুয়ে হয় এজাহাৰ দিম আমি গম পালো পুৱাই গম পাই আমি গোটেইকেইটা আহিলো বৰপেটা ৰোডৰ পৰা আহিলো বাহিৰৰ পৰাও আহিছে মানুহ সো আমি সবে মিলি এজাহাৰটো দিম আৰু অশেষ ধন্যবাদ হাউলি পুলিচ থানাৰ ইটো পদক্ষেপ লোৱাৰ কাৰণে আৰু এইখিনি ধৰাৰ কাৰণে